মেইনলি কৈছো গেলা শৃংখল চলিয়া ৰেন্দিৰ বাচ্চা মাদাৰ চোদ জহৰা কইনেৰে লালাক মাদাৰ চোদ তই কেলা অকলে লাখ কেলা তই অকলে যদি তোৰ কৰ্তৃত্ব আছে এবাৰ কি বাল ফুৰা মৌ চাই ল'ম তই ঠিক আছে তোৰ কেলা যদি কৰ্তৃত্ব ইমান দাম আছে তহঁত কেলা বিল আছিল খেলা বুলি নিজকে কৈ থাক অপায় কেলা শৃংখল সুদাই দিনত চন্দা তুলিছে এতিয়া ৰাতিটো শুব লাগিব নহয় যোৱা কেইদিনমানৰ পৰা দেখি আহিছে যে ফেচবুকত ভিক্টৰ দাসে লাইভ আহি শৃংখল চলিহা আৰু বীৰ লাচিত সেনাক মানে ইমান বেয়াকৈ গালি গালাজ পাৰি থাকে মানে এতিয়া শৃংখল চলিহাই ভিক্টৰ দাসক পানীকুৱা পুখুৰীত কিবা বিষ ঢালিলে সেইটো নাজানো মই এইটো ক'ব যোৱা নাই যে মই ভিক্টৰ দাসক বেয়া পাওঁ শৃংখল চলিহাক ভাল পাওঁ মই ভিক্টৰ দাসকো ভাল পাওঁ আৰু শৃংখল চলিহাকো ভাল পাওঁ কিন্তু এনেকৈ ছ'চিয়েল মিডিয়াত আহি ইজনে আনজনক এনেকৈ গালি গালাজ পাৰিলে মানে বেয়া লাগে আৰু মানে নিজৰ মানুহৰ মাজত এনেকুৱা সংঘাত মানে হ'ব নালাগে ইমান বেয়াকৈ গালি গালাজ পাৰিছে শৃংখল চলিহাক তেওঁৰ মাক দেউতাকক লৈ ইমান বেয়াকৈ মানে কি কৈছে আপোনালোকেতো শুনিছে ভিক্টৰ দাস মানে কিয় মানুহটো এনেকুৱা নাজানো আৰু কেইদিনমান আগত মানে ডিম্পু বৰুৱাক গালি গালাজ পাৰিছিল আৰু শেষত গৈ ভিক্টৰ দাসে নিজে ক্ষমা খুজিলে ডিম্পু বৰুৱাৰ আগত মানে ভিক্টৰ দাসৰ কথা কোনো মানে মূল্য নোহোৱা যেন মানে লাগি যায় এনেকৈ মানে তাক মানে কামুৰি থাকিলে যিসকলে নতুনকৈ এই চেনেলটো চাই আছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মোৰ আগৰ ইটো চেনেল মানে বন্ধ হৈ গৈছে সেইটো কাৰণে এইটো মানে নতুনকৈ চেনেল খুলিছোঁ ইয়াত বিল আছে তেনে সকলোবিলাক আপডেট আপোনালোকে পাই থাকিব যদিহে চাব বিচাৰে আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে ধন্যবাদ জয় আই অসম